শিখা ৰাজবংশী মোৰ ঘৰ গোলাঘাট জিলাৰ জামুগুৰিত পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ হিয়া ভৰা ওলগ জনালোঁ বৰ্তমান সমগ্ৰ বিশ্বতে কৰোনা মহামাৰীয়ে আতংকৰ সৃষ্টি কৰিছে ইয়াৰ প্ৰতিকাৰ হিচাপে ভাৰত চৰকাৰে লকডাউনৰ ব্যৱস্থা কৰিছে এই চৰকাৰৰ নীতি নিয়ম উলংঘন নকৰি সকলোৱে যাতে ঘৰতে থাকি সুৰক্ষিত থাকক যেহেতু বিহুৰ বতৰ এই বিহুৰ বতৰত মই এফাকি বিহুগীত গাবলৈ লৈছো